আপুনি যদি দেৰিকৈ বুজি পায় মানুহজনক তাৰ পাছত আপুনি দুখী নহব যদি ৰিলেশনশ্বিপতে হোক বা যিকোনো সম্বন্ধতে হোক আপোনাক যদি বুজি নাপায় বুজি নোপোৱাৰ পাছত আপুনি দেৰিকৈ বুজি পায় মানুহজনৰ ক্যাৰেক্টাৰ মানুহজনৰ চৰিত্ৰ মানুহজনৰ ব্যৱহাৰ তাৰ পাছত আপুনি দুখী নহব নমস্কাৰ আপোনালোকে চাই আছে আসামিজ মোটিভেশন D2 বলক তেনেহলে ভিডিওটো আৰম্ভ কৰো যি মানুহে আপোনাক বুজি নাপায় তাক টোটালি বুজাবলৈ বাদ দিয়ক ইগনোৰ কৰক একেবাৰে এভয়েড কৰি দিয়ক একেবাৰে টোটালি জীৱনৰ পৰা আঁতৰাই দিয়ক কাৰণ সেই মানুহে আপোনাক আপুনি বুজাই বুজাই ভাগৰি যাব তাই বুজি নাপায় তাক বুজাই থাকি আপুনি কিয় দুখী হ'ব লাগে যিজন মানুহে তোমাক এৰি গল যিজন মানুহে তোমাৰ বুজি নাপায় কিনে এৰি গল যিজন মানুহে তুমি বুজাই থকাটো এটা বুজা বুলি ভাবি কিনে এৰি গল তাই দুখ হেতু কাৰণ কেলে তুমি তো তোমাৰ 100% দিছিলা তুমি তোমাৰ 100% দি কিনে তাক বুজাইছিলা যে এটো নকৰিবা তাৰ ভালৰ কাৰণে কৈছিলা তাই এজন আদৰ্শ শিক্ষক এৰি গল বুলি ভাবি লব ধৰ তোমাৰ হেজন ছাত্ৰ আছিল বুলি ভাবি লবা ছাত্ৰ এসেনি পৰা এসেনিলৈ গৈ থাকিব এই ছাত্ৰ আগুৱাই কিনে গৈ যাবগৈ এদিন স্কুলৰ পৰা ঠিক হেতু আপোনাৰ জীৱনৰ হেৰা এটা চেপ্টাৰ আছিল বুলি ভাবি লওক গতিকেলৈ আপোনালোকে সেই মানুহজনৰ প্ৰতি দুখী হৈ নাথাকিব কাৰণ যিজন মানুহে এৰি গৈছে তাই বুজি নাপায় কিনে এৰি গৈছে তোমাৰ নিচিনা অনেষ্ট তোমাৰ নিচিনা 100% দিয়া এজনক এৰি গৈছে গতিকেলৈ কেতিয়াও এইবোৰ ভাবি নাথাকিব কাৰণ এইটো তোমাৰ কাৰণে ভাল কিয় তুমি বুজাই থাকিবলৈ এতিয়া নালাগে আৰু এটলিষ্ট এনে মানুহৰ পৰা আপুনি আঁতৰ আছে যিজন মানুহে আপোনাৰ কথা বুজি নাপায় সেই মানুহজনে তোমাক সন্মানে দিয়া নাছিল সেই মানুহজনে তোমাক ইজ্জতে কৰা নাছিল সেই মানুহজনে তোমাক ভ্যালুৱে দিয়া নাছিল তেনে মানুহক তোমাক বৰ্তমান দুখ দি আছিলে কিন্তু ভৱিষ্যতে দি গলহেতেন আপুনি যদি ধৰি ৰাখিব বিচাৰিলেহেতেন এটা কথা জানেনে এঙেঠা এডোখৰ যদি আমি হাতত ধৰি ৰাখিব লগা হয় নহলে আমাৰ হাতখনহে পুৰিব তেতিয়া কি হ'ব আমি দুখটো আমি পাম গতিকে আপোনাক মই বুজাব বিচাৰিছো যে কি ভুল মানুহ এজনক আমাৰ হাতৰ মুঠিত থাকিলে মানে বা ভুল মানুহ এজনৰ লগত আমি জীৱনটো কটাব অতিবাহিত কৰিবলৈ হলে মানে আমাৰ বহুত জীৱনটো কঠিন যি মানুহে আপোনাক বুজি নাপায় যিজন মানুহে আপোনাক সন্মান নিদিয়ে যিজন মানুহে আপোনাক ভ্যালু নিদিয়ে সেই মানুহজনৰ লগত আপোনাৰ জীৱনটো সম্পূৰ্ণ টোটালি বৰবাদ হৈ যাব গতিকে আপোনালোকে কেতিয়াও দুখী নহব যে মোক টাইম ব্ৰেকআপ দি গুচি গল বা টাইম এৰি থৈ গুচি গল টাইম বুজি নাপায় বুলি আপোনাৰ জীৱনত এজন ভুল মানুহ নাযায় মানে শুদ্ধ মানুহ এজন কেনেকৈ আহিব আপোনাৰ জীৱনত যদি আপোনাৰ কোনো ভ্যালু নথকা মানুহ এজন নাযায় মানে আপোনাক ভ্যালু দিয়া মানুহ এজন কেতিয়া আহিব তাক সেইকাৰণে যাবলৈ দিয়ক মই আগৰ ভিডিঅ'ত এটাৰ কৈছিলো আপোনালোকে চাই ল'ব পাৰে যে আপোনাৰ ওচৰত যদি মদাহী মানুহ এজন বহি আছে আপুনি অশান্তি তাৰ গোন্ধ বা আদি কৰি ধৰ বিভিন্ন ধৰণৰ তাৰ অবাইচ মাতবোৰৰ পৰা আপুনি অশান্তি সেই মানুহজন যদি আঁতৰি যায় তেতিয়াহে তোমাৰ শান্তি হয় তেতিয়াহে তাত এজন কিজন ভাল মানুহ এজন বহিব সেইজন মদাহী নহয় যিজনে তোমাক ধৰ ডিস্টাৰ্ব হ'ব নেকি বুলি তাৰ সেফ ৰাখে বা কেনেবাকে ধৰ ওচৰ চুবুৰীয়া মানুহখিনি বেয়া নহয়তো বা আগৰ চকীখন বহি থকা মানুহকেজনে ডিস্টাৰ্ব নিদিয়েতো তোমাক কেয়াৰ ৰাখিব গতিকেলৈ আপোনালোকে তেনে মানুহ গৈছে যাওক এৰি দিয়ক কেতিয়াবা কি হয় এনেকৈ যে যিবোৰ মানুহে আমাক ব্ৰেকআপ দি গুচি যায় নহয় সেই ব্ৰেকআপ দি গুচি যোৱাৰ পাছত তাই ভুল আছিল 100% তাই ভুল আছিল তুমি বুজাবলৈতো বাৰে বাৰে চেষ্টা কৰি আছিলা তাৰ সত্ত্বেও সি গুচি গৈছে কিন্তু তাই কি কয় বেলেগক তোমাক দুখী হৈ যায় তাই মোক এইটো কৰিলে তাই মোক শাসন কৰি ৰাখিব বিচাৰিছিলে সেইকাৰণে মই আহি পেলাই ছোৱালী তেনেকুৱা ল'ৰাটো তেনেকে ক'বলৈ লয় সেইবোৰ কথা আপোনালোকে কাণ পাতি নাথাকিব সেইবোৰ কথা কাণ পাতিলে আমাৰ হৃদয়ত আঘাত লাগিছে আপুনি কিমানক প্ৰমাণ দিব আপুনি প্ৰমাণ দি ভাগৰি যাব প্ৰমাণ দি জীৱনটো গুচি যাব গতিকে আপোনালোকে কেতিয়াও প্ৰমাণ দিবলৈ চেষ্টা নকৰিব বাটত থকা কুকুৰে মানুহ দেখিলো ভুকে তাই এটা কুকুৰ বুলি ভাবি লওক না বা তাই এজনী কাউৰী বুলি ভাবি লওক কা চিঞৰি আছে কাণ পাতিবলৈ সময় নাই কুকুৰে ভুকিবই কিন্তু আপুনি পাৰ হৈ যাওক বাটেৰেদি শেষত আপোনালোকক এটা কথাই কওঁ ব্ৰেকআপৰ পাছত বহুত ল'ৰা ছোৱালীয়ে কি কৰে হাত কাটি লয় বহুত ল'ৰা ছোৱালীয়ে কি কৰে সুইচাইড কৰিব বিচাৰে বহুত ল'ৰা ছোৱালীয়ে কি কৰে দৱাই খাই লয় এইবোৰ এটা ভুল কাম আপোনাৰ জীৱনটো বহুত সুন্দৰ আপোনাৰ জীৱনটো বহুত ৰঙীন আপোনাৰ এটা এনেকুৱা এখন পৃথিৱী পাইছে যিখন পৃথিৱীত আপুনি আপোনাৰ নিজক প্ৰতিষ্ঠা কৰিবলৈ পাইছে আপুনি আপোনাৰ মাজত ইমান ডাঙৰ টেলেন্ট সোমাই আছে আপুনি নিজে বিচাৰি পোৱা নাই বিচাৰকচোন এবাৰ আপোনাৰ হৃদয়খনত আপোনাৰ অন্তৰখনত আপোনাৰ মনক আপোনাৰ দেহটোৱে কি কৰিব বিচাৰে
যেতিয়া নেকি আপুনি কিবা এটা সফল হ'ব নহয় তেতিয়াহে মানুহজনে ভাবিব যে কি মই ঠিকেই মই ভুল কৰিলো সেই মানুহ আপোনাক অবভিয়াছলি ক্ষমা খুজিব লাগিব আপুনি কিয় প্ৰতিশোধ ল'ব লাগিছে আপুনি প্ৰতিশোধ এনেকৈ লওক আপুনি কৰ্মৰে দেখুৱাওক না আজি এজনী আপুনি যদি ছোৱালী মই এনে সাধাৰণতে কথা এটা কৈছো আপুনি যদি ছোৱালী আপুনি টেইলাৰ কাম কৰক নতুবা আপুনি বিভিন্ন ধৰণৰ নতুন কাম কৰিবলৈ চেষ্টা কৰক নতুন কাম কৰিবলৈ আপোনাৰ মনটো তাত বিজি কৰক আপুনি এদিন দুদিন কষ্ট হ'ব দুদিন কষ্ট হ'ব তিনদিন কষ্ট হ'ব তাৰ পাছত আপোনাৰ মনটো লাগি যাব তাৰ পাছত সেই মানুহজনক পাহৰি যাব কেতিয়াও তাই দিয়া বস্তু তাই দিয়া ধৰ তাৰ স্মৃতিবোৰ লৈ কিনে আপুনি জীৱনটো অতিবাহিত নকৰিব এয়া এটা ভুল ওৱান সাইড লভ বুলি ভাবি ল'ব সেইবোৰ যে মই ভাল পাইছিলো এতিয়া মোক এটা শিক্ষা দি গ'ল মানুহক সহজে বিশ্বাস কৰিব নালাগে আহিব লগা মানুহজনক মই প্ৰথমে টোটেলি সম্পূৰ্ণ পৰীক্ষা ল'ম আপোনাৰ জীৱনত আপুনি মই এটা চমু উদাহৰণ দিছো প্ৰেম এনেকুৱাই বুলি ময়ো ভাবো যে কি পৰীক্ষা আমাৰ জীৱনটো বহুত পৰীক্ষা লৈছে আপোনাৰ জীৱনটো পৰীক্ষা অবিহনে আপুনি বা আপোনাৰ লাইফ হয় এজন লৰাই বিয়া পাতি কেনে আন এজনী আনিব কিন্তু এজনী ছোৱালীয়ে বিয়া হোৱাৰ পাছত অকমান কঠিন হয় মাকক হলে গৈলো লাজৰ কথা কিছুমান কি হয় তাতে জীৱনটো এনেকুৱা বেয়া মানুহৰ লগতে অতিবাহিত কৰি থাকিব লগা হয় কিছুমানে কৰবালৈ গুচি যায়গৈ কিছুমান নিৰুদ্দেশ হৈ থাকে কিছুমান সুইচাইড কৰে কিছুমানে দব খাই লয় আপোনাৰ জীৱনটো বহুত মূল্যৱান কাৰোবাৰ ৰিলেশনশ্বিপ পৰাৰ আগতে আপোনালোকে পৰীক্ষা পাতক মই ক'লো নহয় মানুহজনক টেষ্ট কৰক এটা কথা জানেনে যিজনে আপোনাক প্ৰকৃত ভাল পাব তাই তোমাৰ বাবে অপেক্ষা কৰিব পাৰিব তোমাক ধৈৰ্য ধৰিব পাৰিব তোমাক সন্মান দিব ভ্যালু দিব অল এভৰিথিং সৰু ডাঙৰ সকলো সুখ দিব কেতিয়াও তোমাক পৰীক্ষা নলয় অকমান পৰীক্ষা লোৱা যেতিয়া নেকি কোনোবাই ধোকা দিলে নহয় ধোকা দিয়াৰ পাছত অকমান টাইম দিয়া মানুহ অকমান লং ডিষ্টেন্স দিয়া ৰিলেশনশ্বিপ এটা কোনোবাই পুতুককে তোমাক প্ৰপ'জ দিয়াৰ পাছতে আই লাভ ইউ মুখে সহজতে চবে কৈ দিব পাৰে মই কৈ দিম আপোনাক আই লাভ ইউ কি এয়া কি থ্ৰুৱে নেকি মই তোমাক ভাল পোৱা তেতিয়াও নহয় গতিকে আপোনালোকে এক মাহ সমান সময় লওক না নতুবা দুসপ্তাহ তিনি সপ্তাহ সময় লওক তেতিয়া বুজি পাব ল'ৰাজনক গতিকে ভিডিঅ'টো যদি আপোনালোকে ভাল পালে নহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা পালে আৰু আপোনালোকৰ কমেণ্টবোৰ মই প্ৰতিটো কমেণ্ট চাওঁ প্ৰতিটো কমেণ্ট মই ৰিপ্লাই দিওঁ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে হেল্পফুল বুলি ভাবিছে আপোনালোকৰ যদি কিবা জীৱনত সমস্যা আছে এনে ৰিলেশনশ্বিপ সম্পৰ্কৰ গতিকে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে মই যিমানটো পাৰোঁ সলভ কৰিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল পালে নহ'লে চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব লগতে থকা নটিফিকেশ্যন বেলটো দবাই ৰাখিব নমস্কাৰ